ভিডিঅ'টোত ক্লিক কৰাৰ বাবে থেংক ইউ ছ' মাছ গাইজ। আজিৰ এই ভিডিঅ'টোত মই জনাম জ্ঞান সৰোবৰ ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চত খালী হোৱা বিভিন্ন পোষ্টৰ বিষয়ে। এই পোষ্টবোৰত মেট্ৰিক পাছ কৰা সকলেও এপ্লাই কৰিব পাৰিব, হাই ছেকেণ্ডেৰী পাছ কৰা সকলেও এপ্লাই কৰিব পাৰিব আৰু গ্ৰেজুৱেশ্যন কমপ্লিট কৰা সকলো বন্ধু বান্ধৱীয়ে এই পোষ্টবোৰত এপ্লাই কৰিব পাৰিব। এই পোষ্টবোৰত যদি আপুনি এপ্লাই কৰিব বিচাৰে তেনেহ'লে এই ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকক, কাৰণ মই এই ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ জনাই যাম কেনেকৈ আপুনি এই পোষ্টত এপ্লাই কৰিব লাগিব, এপ্লাই কৰা লাষ্ট ডেট কি, গোটেই ডিটেইলছ মই এই ভিডিঅ'টোত জনাম। চ' ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। কিন্তু তাৰ আগতে আপুনি যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত খালী হোৱা পোষ্টৰ নাম হৈছে ডেভেলপমেণ্ট কোঅৰ্ডিনেটৰ অফ দ্য ব্ৰাঞ্চ, অসমীয়াত ক'লে শাখা উন্নয়ন সমন্বয়ক। নেক্সট পোষ্ট হৈছে ডেভেলপমেণ্ট কোঅৰ্ডিনেটৰ অফ চেণ্টাৰ, অসমীয়াত ক'লে কেন্দ্ৰ উন্নয়ন সমন্বয়ক। ইয়াত টোটেল পোষ্ট খালী হৈছে 2000টা টোটেল পোষ্ট খালী আছে, তাৰমানে বহুত পোষ্ট খালী হৈছে। তাৰপাছত হু কেন এপ্লাই, মানে কোনে কোনে এপ্লাই কৰিব পাৰিব। এই পোষ্টত SC ST OBC জেনেৰেল সকলো বন্ধু বান্ধৱীয়ে এপ্লাই কৰিব পাৰিব। তাৰপাছত উল্লেখ কৰিছে চেলাৰী হ'ব আপোনাৰ 4000ৰ পৰা 12000ৰ ভিতৰত। তাৰপাছত এপ্লাই মোড, এই পোষ্টত এপ্লাই কৰাৰ মোড হৈছে অফলাইন, মানে আপুনি অফলাইনে এপ্লাই কৰিব লাগিব। তাৰপাছত হাউ টু এপ্লাই, কেনেকৈ এপ্লাই কৰিব। এপ্লাই কৰিব বিচৰা প্ৰাৰ্থীয়ে ইণ্টাৰভিউ দিব বিচৰা ঠাইখনৰ নাম উল্লেখ কৰি নিজৰ সম্পূৰ্ণ ঠিকনাযুক্ত 5 টকাৰ ডাক টিকেট লগোৱা এটা খাম আবেদনৰ লগত গাঁঠি দি ষ্টেণ্ডাৰ্ড ফৰ্ম অথবা বায়'ডাটাসহ ডাকঘৰৰ জৰিয়তে আবেদন কৰিব লাগিব। লগতে উল্লেখ কৰিছে আবেদনখনৰ লগত যোগ্যতাৰ প্ৰমাণপত্ৰৰ ফটোকপি এখনকৈ দিব লাগিব আৰু আপোনাৰ আবেদন পত্ৰখন প্ৰেৰণ কৰিব লাগিব এই এড্ৰেছত, টু দ্য ছেক্ৰেটাৰী মেনেজিং ডাইৰেক্টৰ জ্ঞান সৰোবৰ ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ, ঘগ্ৰাপাৰ পোষ্ট অফিচ, ঘগ্ৰাপাৰ নিয়াৰ ঘগ্ৰাপাৰ ৰেলৱে ষ্টেচন, ডিষ্ট্ৰিক্ট নলবাৰী, আছাম, পিন 781369। আৰু আপোনালোকৰ সুবিধাৰ কাৰণে দুটা ফোন নম্বৰ ইয়াত দি থৈছে। এটা হৈছে 8876713991 আৰু এটা হৈছে 7576860534। তাৰপাছত উল্লেখ কৰিছে লাষ্ট ডেট হৈছে 20 ফেব্ৰুৱাৰী 2019 আৰু আপোনাৰ ইণ্টাৰভিউ আৰু এক্সাম হ'ব মাৰ্চ মাহত। এই পোষ্টত এপ্লাই কৰাৰ আগতে অফিচিয়েল এডভাৰটাইজমেণ্টখন ডাউনলোড কৰি ভালদৰে পঢ়ি ল'ব, তাৰপাছত এপ্লাই কৰিব। অফিচিয়েল এডভাৰটাইজমেণ্টখন ডাউনলোড কৰাৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ।